কি কৰিছে মোৰ একে চকুতকু পুৰি আছে বুজিছেনে সেই বিয়া আমাৰ সেই মধুজীকৰ বিয়া একে ৰাতি দিন তাতে আৰু মই বুজিছেনে সেই কাম কাজ কৰি একে চকু এতিয়াও পুৰি আছে আজিকালি বিয়ানো কি আৰু সেই খাবলৈ যোৱা আৰু চাবলৈ যোৱা সেই বিচিত্ৰ কাপোৰ পিন্ধা মানুহ আৰু সেই কেমেৰাটো আৰু বেলেগ নাই মই আকৌ সেই জোনখন অহাৰ সময়তে গৈ পালোঁ মই আকৌ সেই বিয়া নাম বুলি ক'লেকে ক'ব নোৱাৰাজনী হৈ যাওঁ নহয় জোনখন অহা দেখি মই গালোঁ আৰু বোলে দুলা না দুলীয়া জাপি সজা লগোৱা জুৰু নাহি ৰৈ আছে আদৰুংগৈ ওলোৱা ৰাম একে ছোৱালীকেইজনীমান দৌৰি আহিছে না বোলে মনমান থাকক এইবিলাক বোলে ষ্টেণ্ডাৰ্ড মানুহ বোলে আপুনি বোলে সেইবিলাক গাই নাথাকিব মানুহে বোলে অশান্তি পায় নহয় মই বোলো আমিনো কি ষ্টেণ্ডাৰ্ড নোহোৱা মানুহ আমাৰ বোলো সেই গাঁৱত বোলো মোৰ গাঁৱত হেৰি শুনিলে বিয়ানাম শুনিলে মানুহে একেবাৰে কান্দি পেলায় একেবাৰে বুজিছে নাই কি ক'ব আৰু তাৰপিছত মই বোলো ছোৱালীখনে কৈছে আৰু মই বোলো হেৰি গাওঁ আৰু আকৌ সেই হেৰি পিন্ধাওঁতে অলংকাৰ পিন্ধাওঁতে মই গালোঁ আৰু মাৰাৰ অলংকাৰ থোৱা কাটি কৰি ঐ ৰাম দেউতাৰাৰ অলংকাৰ থোৱা হে ৰামে দি পঠাইছে ৰাম গালোঁ হে ছোৱালীকেইজনী আকৌ আহিছে ন মোৰ ছোৱালী বোলে হেৰি নহয় আপুনি বোলে সেই তামোলে খোৱা মুগডালে বোলে কিমান আৰু একে সোপাকে গাই থাকে আপোনাৰ বোলে ইমান গাবলৈ মন গৈছে যদি বোলে সেই আমি বজাই দিম নহয় গান মই বোলে হ'ব আৰু দে বজা তহঁতৰ খানাকে বজা তাৰপিছত আৰু সেই কিবা ডিজেনে ফিজে বুলি কয় একে ল'ৰাখানে বজাইছে নহয় ৰাম কি আৱাজ ঐ মোৰ একে কাণ তাল মাৰি গৈছে ইফালে টিকা ফটা ৰ'দ তাতে সেই সোপা একে ধিচ টিং ধাচ টাং কিবা যুদ্ধ কৰিবলৈ যোৱা যেন লাগিছে মই বোলো আৰু ৰাম এইখন তহঁতেই শুনিব পাৰ দেই মই হ'লে সহ্য কৰিব নোৱাৰোঁ আগতে বিয়া বুলি ক'লে আমাৰ কিমান হেঁপাহ জানেনে নাই একেবাৰে দৰা ছোৱালীখনৰ কি জুকুই জোৰা নাম কি ভাল লাগে একে দৰা মানুহ আহিব কইনা ঘৰৰ মানুহ আহিব কি ভাল লাগে ইফালে দৰা ঘৰৰ মানুহে গাই বোলে ৰভাৰ খুটা হেলেকা কইনা ঘৰৰ নামতিৰ চকু কেইটা তেলেকা ইফালৰ পৰা গালেই নহয় কইনা ঘৰৰ মানুহে বোলে তেলেকা যদি তেলেকা আমি খোৱা পাতবোৰ তোমালোকে চেলেকা কি ভাল লাগে এইবিলাক চাই কি ধেমালি ধুমুলাখন চায়ে ভাল লাগে ইফালে গড় ধৰা সেইটো হ'বলৈ কম আনন্দৰ ৰাম কি ভাল লাগে আজিকালি সেইবোৰ দেখিবলৈ পোৱা নাযায় বুজিছে নাই আজিকালি মানুহৰ সেইবিলাকৰ ৰাপ নাই নহয় খালি আৰু ধুন ফেচ সেইবোৰতে যায় টাইমটো বুজিছে নাই সেয়া আৰু এতিয়া কওকচোন এতিয়া সেই আমাৰ এতিয়া বিয়া নাম দিহা নাম আই নাম কিমান অৰ্থ থকা আমাৰ অসমীয়া সম্পদবোৰ আছে সেইবোৰ যদি আমিয়ে যদি আগবঢ়াই নিনিওঁ আমিয়ে যদি ধৰি নাৰাখোঁ তেতিয়াহ'লে কোনে কৰিব কওকচোন ল'ৰা ছোৱালীবিলাকে এইবিলাক নেজানে এই ল'ৰা ছোৱালীয়ে ক'ৰ পৰা জানিব মাক বাপেকে নাজানে নহয় তাকে এতিয়া আমিয়ে যদি সেইবোৰ জনা মানুহখিনিয়ে নেগাওঁ তেতিয়াহ'লে নজনাবোৰেনো ক'ত শিকিব কওক সেইবোৰে আৰু আজিকালি মানুহে আকৌ হেৰি ক'লেও বেয়া পায় যে মইহে আকৌ ভাবোঁ দেই এইবিলাক উদ্ধাৰ কৰিব লাগে বুলি এইবিলাক আমি মনত ৰাখিব লাগে বুলি বেলেগে বা কি ভাবে আকৌ ক'ব নোৱাৰোঁ হ'ব দিয়ক আৰু এইবিলাক কৈ থাকিলে কি বহুত কথা ওলাব ঢেৰ কথা ওলাব মই এনেও কথা পাতি ভাল পাওঁ যে বহুত দীঘলীয়া হ'ব সেইকাৰণে আৰু কৈ নাথাকোঁ বুজিছে আপোনালোকেও কাম কৰক ময়ো কাম কৰোঁ বেছি সময় আমনি নিদিওঁ বুজিছেনে হ'ব দিয়ক মোৰ টোপনি ক্ষতি নহয় আৰু এঘুমতি মাৰি দিওঁগৈ বুজিছ তেতিয়াহে ভাল লাগিব হ'ব দিয়ক আৰু দেই